নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ চেনেলৰ আন এটা ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। আজি কিছুদিন ধৰি মই কোনো ভিডিঅ' তেনেধৰণে আপলোড কৰা নাই, কাৰণ মই বিজি হৈ আছিলোঁ। মই আমাৰ সকলো অৱগত জানেই যে আপোনালোকে যে সংগীত মহাসংগ্ৰাম বুলি এটা প্ৰগ্ৰাম চলি আছে আমাৰ অসম চৰকাৰৰ অধীনত, আৰু সংস্কৃত মহাসংগ্ৰাম বুলি এটা চলি আছে। আৰু আমাৰ এইফালে মই মানে ডিব্ৰুগড় ইউনিভাৰ্চিটি ইণ্টাৰ কলেজ ইউথ ফেষ্টিভেলত মই মানে তাত পাৰ্টিচিপেট কৰিবৰ কাৰণে। তো কিছুমান সেই ক্ষেত্ৰত মানে মই ভিডিঅ' বনাব পৰা নাই, যিহেতু মই আজি মানে আকৌ মানে আপোনালোকৰ কাৰণে এটা ভিডিঅ' লৈ আহিছোঁ। আৰু এই ভিডিঅ'টোৰ উদ্দেশ্য হ'ল আপোনালোকে যিসকল বেনিফিচিয়াৰী বা যিসকল মানুহে লেট্ৰিনৰ কাৰণে, চৰকাৰী লেট্ৰিনৰ কাৰণে, টয়লেটৰ কাৰণে আবেদন কৰিছিলে, আবেদন কৰাৰ পাছত কিছুমানৰ কিন্তু এনেই নৰ্মেলি ভেৰিফাই হৈ পইচা সোমাইছে, কিছুমানৰ কিন্তু পইচা সোমোৱা নাই। আৰু এতিয়া কিন্তু এক্সেলৰ ফাইল এটা আমাৰ পঞ্চায়তে সকলো ডিষ্ট্ৰিক্টৰ পঞ্চায়তে কিন্তু দিয়া হৈছে আপোনাৰ আমাৰ প্ৰেচিডেণ্টৰ লগত বা আপোনালোকৰ ৱাৰ্ড মেম্বাৰৰ লগত দিয়া হৈছে। সেই ৱাৰ্ড মেম্বাৰৰ দিয়াৰ হিচাপত আপোনালোকৰ সেইখিনি লিষ্টত আপোনালোকৰ নাম আছেনে নাই তেনেকৈ চেক কৰিব হ'লে আপুনি কি কৰিব লাগিব, আপুনি নিজৰ ওচৰত যিটো আপোনালোকৰ মেম্বাৰ হয়, মেম্বাৰৰ লগত কথা পাতিব পাৰে বা ছেক্ৰেটাৰীৰ লগত কথা পাতিব পাৰে। আৰু এইটোতো আপোনালোকৰ এইটো এটা টপিক আছিল। আৰু এইটো টপিকটো আপোনালোকে এতিয়া কৰিবৰ কাৰণে আমাক চাওক, মই যিহেতু ধেমাজি ডিষ্ট্ৰিক্টৰ তেনেকৈ আমাৰ কিছুমান ডকুমেণ্ট জমা লৈ আছে, মানে আমাৰ যেনেকৈ যিটো আপুনি অনলাইন আবেদন কৰাৰ সময়ত ৰিচিপ্টটো ওলাইছিলে, সেই ৰিচিপ্টটোৰ সৈতে আৰু আপোনাৰ আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, বেংক পাছবুক দি মেলি আপুনি প্ৰেচিডেণ্টক জমা দিলে তেওঁ ভেৰিফাই কৰি দিয়াৰ পিছত কিন্তু পইচাটো আপোনাৰ একাউণ্টত সোমাই আছে। এনেকৈ মানে আমাৰ ধেমাজি ডিষ্ট্ৰিক্টত তেনেকৈ কিছুমান মই কেছ পাইছোঁ। আৰু আপোনালোকে যিকোনো ডিষ্ট্ৰিক্টৰ পৰা যদি মোৰ ভিডিঅ' চাই আছে, ক'ৰ পৰা চাই আছে মই নাজানো, আপোনালোক সেই ডিষ্ট্ৰিক্টৰ আপোনালোকৰ ওচৰৰ যিটো আপোনালোকৰ পঞ্চায়ত অফিচত গৈ বা আপোনালোকৰ মেম্বাৰৰ লগত আলোচনা কৰক সেই কথাখিনি। আৰু কিছুমান মানুহৰ মই জানো এই প্ৰব্লেমটো আপোনালোকে ফেচ কৰিব পাৰে, সেইকাৰণে মই এইটো মেইন উদ্দেশ্যটো সেইটো হ'ল যে আপোনালোকৰ ৰিচিপ্ট যিটো আপোনালোকে সেইটো ৰিচিপ্টটো আপোনালোকে কেনেকৈ ওলাব, কাৰণ কিছুমানৰ ৰিচিপ্ট কিন্তু হেৰাই গৈছে, কিছুমানে নাজানে অনলাইন কৰি থৈছে কিন্তু ৰিচিপ্ট ওলোৱা নাই, বা ৰিচিপ্ট তেওঁলোকে সংগ্ৰহ কৰিব পৰা নাই, আৰু এতিয়া পঞ্চায়তে কিন্তু ৰিচিপ্ট বিচাৰি আছে। তো সেই ক্ষেত্ৰত আপোনালোকে সেই ৰিচিপ্টটো কেনেকৈ ওলাব, তো চাওক আপোনালোকে কি কৰিব, যিটো নম্বৰ দিছিলে সেইটো মনত থাকিলে আপোনাৰ হ'ল। আধাৰ লগত যিটো লিংক আছিলে সেই মোবাইল নম্বৰটো আপুনি কি কৰিব, এইটো লিখা আছে নহয়, এইটো তললৈ স্ক্ৰল ডাউন কৰিব, এই যিটো লিংক ডিছক্ৰিপশ্যন মই বক্সত লিংক দি দিম, এই লিংকৰ জৰিয়তে এইটো পেজত আহিব। এইটো পেজ আহি নহ'লে আপুনি কি কৰিব, ক্ৰম ব্ৰাউজাৰত গৈ আপুনি তাত চাৰ্চ বাৰত ক্লিক কৰিব, স্বচ্ছ ভাৰত মিছন গ্ৰামীণ বুলি, তাৰপিছত এই পেজত আহিব। এইটো পেজত আহি আপুনি ছেকেণ্ড নম্বৰ যিটো আছে এপ্লিকেণ্ট ফ্ৰম ফৰ IHHL বুলি আছে, ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপুনি তললৈ স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পাছত ইয়াত চাওক, ইয়াত লিখা আছে ৰেজিষ্ট্ৰেশ্যন মোবাইল নম্বৰ, আপুনি ইয়াত ক্লিক নকৰিব, ওপৰত লিখা আছে চিটিজেন ৰেজিষ্ট্ৰেশ্যন, তাত ক্লিক কৰিব। তাত ক্লিক কৰাৰ পাছত আপুনি যদি আপুনি কৰি থোৱা আছিলে তেনেহ'লে সেই ক্ষেত্ৰত কিন্তু এইটো কৰিব নালাগে, আপুনি বেক কৰিব। বেক কৰাৰ পাছত আপুনি সেই পেজলৈ এইটো নৰ্মেল যিটো আপোনালোকৰ পেজ, সেই পেজ লগইন পেজলৈ আহি যাব। লগইন পেজলৈ আহি যাব। ইয়াত আপুনি মোবাইল নম্বৰটো আপোনাৰ দি ল'ব, আপুনি যিটো মোবাইল নম্বৰ আপুনি তাত দিছিলে সেই মোবাইল নম্বৰটো দি দিব, যেনেকৈ মই দি আছোঁ। মই মোবাইল নম্বৰ দি লওঁ, আপুনি গেট অ'টিপি ক্লিক কৰি OTPটো দি ল'ব। OTPটো দি মেলি আপুনি ইয়াত এনেকৈ আপোনালোকৰ পেজটো অ'পেন হৈ যাব। তাৰপিছত আপুনি ইয়াত চাব এক্টিভ নে ইনএক্টিভ ষ্টেটাছটো চাই ল'ব। ষ্টেটাছ চোৱাৰ পাছত আপুনি চাওক, ইয়াত আপোনাৰ 3 লাইন যিটো আছে 3 লাইন ক্লিক কৰিব। ক্লিক কৰাৰ পাছত এনেকৈ ওলাব। ইয়াত মই যিখিনি কৰিছোঁ সেইখিনি মোৰ ইয়াত ওলাই পৰিছে। আপুনি এনেকৈ কৰাৰ পাছত আপুনি যিমানখিনি কৰিব, বা আপোনাৰ যদি আপুনি অকলে আপোনাৰ নামটোৱে কৰিছে তেনেহ'লে এই ক্ষেত্ৰত আপোনাৰ এটা ওলাব। ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ লগে লগে কিন্তু আপোনাৰ ষ্টেটাছটো এনেকৈ আপোনাৰ ওলাই পৰিব। আপোনালোকৰ গোটেই নাম, এপ্লিকেশ্যন নম্বৰ, নেম গোটেইখিনি ওলাই পৰিব। আপুনি সেইটো চাই ল'ব। চোৱাৰ পাছত আপুনি কি কৰিব, ইয়াত অকণমান এইফালে আপোনাৰ এপ্লিকেশ্যন ৰিচিপ্ট বুলি লিখা আছে, তাত ষ্টেটাছ বুলি আছে নহয়, ট্ৰেক ষ্টেটাছত ক্লিক কৰিব। কৰাৰ পাছত এনেকৈ আপোনাৰ এখন ওলাব। সেইখন আপুনি কি কৰিব, সেইখন আপুনি স্ক্ৰীনশ্বট কৰি ল'ব। স্ক্ৰীনশ্বট কৰি মেলি কিন্তু এইখন ৰিচিপ্ট ওলাই ল'ব। এনেকৈ গোটেইখিনি আপোনালোকৰ যদি অসুবিধা পায় তেনেহ'লে সেই ক্ষেত্ৰত কিন্তু আপোনালোকে ওলাই ল'ব। ওলোৱাৰ পাছত আপুনি এখন আপোনাৰ যিটো পঞ্চায়তত জমা দিব পাৰে, বা আপোনালোকে প্ৰেচিডেণ্ট বা ছেক্ৰেটাৰীৰ লগত জমা দিব। জমা দিয়াৰ পাছত কিন্তু আপোনাৰ একাউণ্টলৈ কিন্তু পইচাটো সোমাব। আৰু পইচাটো সোমোৱাৰ একাউণ্টটো কিন্তু আপুনি আধাৰৰ লগত লিংক থকা বেংক হ'ব লাগিব, হ'লে কিন্তু আপোনাৰ একাউণ্টত পইচা হ'ব। তো ধন্যবাদ বন্ধুসকল, আজি ভিডিঅ' ইমানতে শেষ কৰিছোঁ। আৰু যদি মোৰ চেনেলত কোনোবা নতুন আছে প্লিজ মোৰ চেনেল ছাবস্ক্ৰাইব কৰিব, তেনেকৈ ভাল ভিডিঅ' পাবৰ কাৰণে। থেংক ইউ বন্ধুসকল, বাই বাই।